এই তিনিটা যদি মেডিচিন আপোনাৰ ফাৰ্মত থাকে তেতিয়াহ'লে বহুত বেমাৰৰ পৰা আপোনালোকে সুৰক্ষিত হ'ব পাৰিব। মানে বৰ্তমান জানে আমাৰ বহুত ধৰণৰ বেমাৰ আহি থাকে, ধৰি লওক CRD, কৰাইজা, জ্বৰ, মানে চৰ্দি কাহ, বহুত ধৰণৰ বেমাৰ। এই তিনিটা মেডিচিন যদি আপোনাৰ ফাৰ্মত থাকে নহয় তেতিয়াহ'লে প্ৰায়ভাগ বেমাৰৰ সমস্যাৰ মানে সমাধান হৈয়ে যাব। এইটো হৈছে টেট্ৰাচাইক্লিন, আৰু এইটো হৈছে পেৰাচিটামল ড'ল' 650, আৰু এইটো হৈছে এষ্টালিন চিৰাপ। আজি মই এই ভিডিঅ'টো কিয় আনিছোঁ, তাৰমানে দুদিন আগত আমাৰ বতাহ বৰষুণ দিছিল, ফাৰ্মত অলপ পানী সোমাই গ'ল। সেইকাৰণে কি হৈছে, মানে CRDৰ সমস্যা দেখা দিছে। CRD মানে মানুহ CRDৰ অৰ্থটো বুজি, CRD মানে এইটো নহয় আপোনাৰ মানে কফ হ'ব পাৰে, মানে কাহ, জ্বৰ, তাৰপিছত আপোনাৰ দানা পানী খোৱা কমাই দিয়ে, এই সমস্যাবিলাক আহি পৰে। গতিকে এই গোটাইখিনি সমস্যা, জ্বৰ হ'লে আপোনালোকে গম নাপায়, মানে আমাৰ ফাৰ্মত যেতিয়া মুৰ্গীবিলাক জ্বৰ হয় তাহাঁতৰ মানে হঠাতে গম পোৱা নাযায়, তেতিয়া কি হয় এটা দুটা মৰিও যাব পাৰে। গতিকে এই সমস্যাবিলাক, আৰু লগতে আমাৰ যিটো কৰাইজা বেমাৰ হয়, চকুৰ ইনফেকশ্যন, তেতিয়াও জ্বৰ হয়, তেতিয়াও জ্বৰ, CRD, এই গোটাইখিনি বেমাৰ একেলগে আহি যায়। তেতিয়া আমি সাধাৰণতে কি কৰিব লাগিব, এইটো হৈছে এষ্টালিন, বাচ্চাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় কফ চিৰাপ। আৰু এই এষ্টালিনটো মই এতিয়া ব্যৱহাৰ কৰিম। এইটো 10 ml সপা হয়। দুই, তিনি, চাৰি, পাঁচ সপা মই দিলোঁ। মোৰ তাৰমানে মোৰ 65টা মুৰ্গীত মই 50 ml ইউজ কৰিছোঁ এষ্টালিন চিৰাপটো। আৰু লগতে এতিয়া মই এণ্টিবায়'টিকটো দিম মই 30 গ্ৰাম, এইটো 10 গ্ৰাম, এইটো দি 3 সপা দিলে 30 গ্ৰাম হৈ যাব। এইটো হৈছে টেট্ৰাচাইক্লিন এণ্টিবায়'টিক পাউডাৰ। আৰু এতিয়া মই ইউজ কৰিম এইটো ড'ল' 650, এই টেবলেটটো মই 2টা দি দিম। এই 3টা মেডিচিন একেলগে মই দি দিলোঁ। আৰু এতিয়া এই টেবলেটখিনি অলপ পানীৰ লগত গলি যাব লাগিব, অলপ সময় এনেকৈ থৈ দিম, তাৰপাছত ইয়াৰ মিশ্ৰণটো ভালদৰে কৰি দিম। আমি এতিয়া ধুনীয়াকৈ পানীটো মিশ্ৰণ কৰি ল'ম। টেবলেটটো ইয়াৰ লগত গলি গৈছে, আৰু এতিয়া মিশ্ৰণটো বনাই লওঁ ধুনীয়াকৈ। এনেকৈ দিলে আমাৰ কি হয়, এণ্টিবায়'টিক, কফ চিৰাপটো আৰু টেবলেটটো ধুনীয়াকৈ মিশ্ৰণটো হৈ যাব। তাৰপাছত আমি মুৰ্গীবিলাক খোৱাৰ কাৰণে দিব পাৰিম। এই পানীৰ বাচনখিনি এতিয়া ধুই লওঁ, ধুই লৈ পেলাই গৰমৰ দিনত আমি বাচন বৰ্তনবোৰ পৰিষ্কাৰ কৰি ৰখাটো অত্যন্ত জৰুৰী। আৰু সঘনা আমি এতিয়া দুপৰীয়াৰ টাইম 1টা বাজিছে, ৰাতিপুৱা এবাৰ দিলোঁ, পানীটো চেঞ্জ হ'ল। এতিয়া আমি মেডিচিন পানী দিম, আৰু বাচনখিনি ধুই ল'লোঁ। আকৌ 4টামান বজাত বাচনটো ধুই আকৌ পানীটো নতুন পানী দি দিম। ফাইনেলি গাইজ, আমাৰ মেডিচিন দিয়া পানীখিনি দিয়া হৈ গ'ল। আৰু এনেকুৱা ধৰণৰ সমস্যা প্ৰায় আমাৰ ফাৰ্মবিলাকত হৈয়ে থাকে। গতিকে এইটো আমি সদায় ফাৰ্মত সোমাই মুৰ্গীবিলাকক এবাৰ চেক কৰি চোৱাটো খুব দৰকাৰ। মুৰ্গীবিলাকে সঠিকমতে দানা খাইছেনে, খোৱা নাই, বা কিবা বেলেগ ধৰণৰ বেমাৰৰ লক্ষণ দেখা দিছে নেকি। যদি আপুনি এই বস্তু সদায় চেক কৰিব নোৱাৰে, তেতিয়া কি হয়, হঠাতে ক'ৰবাত 2-এটা মৰি থাকিব, সেনেকুৱা ধৰণৰ সমস্যা আহি পৰে। গতিকে আমি এইখিনি মেডিচিন ৰাখি সদায় আমি ফাৰ্মখন সুৰক্ষিত ৰাখিব পাৰিম। আৰু যদি
এই মেডিচিনখিনি আমাৰ ফাৰ্মত নাথাকে বা কেতিয়াবা কি হয় পোৱা নাযায় য'তে ত'তে, তেতিয়া আমাৰ কি হয় মানে বিপদ হোৱাৰ সম্ভাৱনা থাকে। মানে দেৰি হৈ গ'লে আমি বচাটো টান হৈ যায়। কম মানে আৰম্ভণিতে বেমাৰটো মানে মেডিচিনটো ইউজ কৰিব পাৰিলে তেতিয়া সোনকালে ৰিকভাৰীটো হৈ যায়।